আজি আমি কঁঠালৰ মুচিৰ লগত ব্ৰইলাৰ মাংসৰ এটা ৰেচিপি আপোনালোকৰ বাবে আগবঢ়াইছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব। এই ৰেচিপিটো বনাবৰ বাবে মই লৈছোঁ এয়া নিমখ, হালধি, জিৰা গুড়ি, ধনিয়া পাউডাৰ, মিট মছলা, কাশ্মীৰী মিৰ্চ, গৰম মছলা, টুকিলা তেজপাত, এটা বিলাহী, এয়া হ'ল চিকেন, এইখিনি হ'ল পিঁয়াজ মিহি মিহিকৈ কাটি লৈছোঁ, এইখিনি হ'ল আদা আৰু ৰচুনৰ পেষ্ট, আৰু এইখিনি হ'ল আলু আৰু কঁঠাল আগতে যিখিনি বইলিং কৰি লৈছিলোঁ সেইখিনি। এইটো হ'ল মিঠাতেল আৰু এইটো হ'ল বিট জ্বলা। এতিয়া আমি গেছত কেৰাহী বহাই লৈছোঁ। কেৰাহীখন অলপ গৰম হ'ব দিছোঁ। গৰম হ'লে আমি ইয়াত তেল দিম। আমাৰ কেৰাহী এতিয়া গৰম হৈ গৈছে। ইয়াত এতিয়া আমি তেল দিছোঁ। তেলটো আপোনালোকে আপোনালোকৰ নিজৰ আন্দাজমতে দিব, কাৰণ চব্জিৰ পৰিমাণ অনুসৰি তেল দিবলগীয়া হয়। এতিয়া আমাৰ তেল গৰম হৈ গৈছে। এতিয়া প্ৰথমে মই তেজপাত দিছোঁ, তাৰপিছতে মিহি মিহিকৈ কুটি লোৱা পিঁয়াজ দিম। এতিয়া লগতে অলপ নিমখ, ইয়াতে আপুনি অকণমান চেনি দি দিব পাৰে। চেনি দি দিলে অলপ মানে পিঁয়াজৰ কালাৰটো ভাল আহে অকণমান। পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱাৰ পিছতে আমি ৰচুন আৰু আদাৰ যিটো পেষ্ট বনাইছিলোঁ পেষ্টখিনি দিয়া হ'ল। এতিয়া অলপ দুইখিনি ৰঙা হোৱালৈকে অলপ ভাজিম। এতিয়া আমি পিঁয়াজ আৰু আদা ৰচুনৰ পেষ্টটো অলপ সময় ভাজিলোঁ। ভাজি পেলাই ইয়াতে এতিয়া আমি কটা বিলাহী দিম, যাতে বিলাহীটো ইয়াতে গলি যায়। ভালদৰে লৰাই থাকিব লাগে যাতে মিশ্ৰণখিনি তলত লাগি নধৰে। এতিয়া আমি ইয়াতে চিকেনখিনি দি দিছোঁ। চিকেনখিনি অলপ লৰাই ল'ব। এতিয়া ইয়াতে মই হালধি দিম। আপোনালোকে সামগ্ৰীখিনিৰ পৰিমাণটো চাই পেলাইহে নিমখ, হালধি এইবিলাক প্ৰয়োগ কৰিব। হালধিটো বহুত আগতীয়াকৈ দি দিলে হালধিবিলাক ক'লা হৈ যায়। সেইকাৰণে আপোনালোকে কেনেকৈ দিয়ে নাজানো, আৰু মই সদায় চিকেনটো দিয়াৰ পাছতহে হালধি ব্যৱহাৰ কৰোঁ। খুব ভালদৰে মাংসখিনি লৰাই সংমিশ্ৰণ কৰি ল'ব। 2 মিনিট সময় ভালদৰে ভজাৰ পাছত মই এতিয়া ইয়াত এয়া দিছোঁ মিট মছলা, ধনিয়া পাউডাৰ, এয়া দিছোঁ জিৰা পাউডাৰ, লগতে অলপমান কাশ্মীৰী মিৰ্চ। সকলোবিলাক মছলা দিয়াৰ পাছত ভালদৰে মাংসখিনি লৰাই দিব।
যিহেতু কঁঠাল আৰু আলুখিনি আমি আগতে বইলিং কৰিয়ে থৈছোঁ, সেইবাবে কঁঠাল আৰু আলুখিনি সিজিবৰ কাৰণে বেছি টাইম নালাগে। সেইবাবে এই মাংসখিনি আমি ভালদৰে সিজাই ল'ম। মাংসখিনি প্ৰায় সিজা হৈ গৈছে। আমাৰ মাংসখিনি প্ৰায় সিজিয়ে গৈছে। এতিয়া ইয়াতে আমি বইল কৰি থোৱা আলু আৰু কঁঠালখিনি দি দিম। ভালদৰে চব্জিখিনি সংমিশ্ৰণ কৰাৰ পাছত আমি এখন ঢাকনাৰে চব্জিখিনি অলপ সময়ৰ বাবে ঢাকি দিম। আপোনালোকে কিন্তু গেছটো কমাই পেলাইহে ঢাকনা দিব, আপুনি লাগি যাব পাৰে। 10 মিনিট সময় ভালদৰে ঢাকনা দি সিজিবলৈ দিয়াৰ পাছত আপোনালোকে একাপ কুহুমীয়া গৰম পানী চব্জিখিনিত দি দিব, যাতে চব্জিখিনি লাগি নাযায় আৰু এটা খুব ডাঠকৈ থুপথুপীয়া হয়। চব্জিটো আমাৰ প্ৰায় হৈ গৈছে। এতিয়া আমি শেষত গৰম মছলা দি দিছোঁ। এতিয়া গৰম মছলা দিয়াৰ পিছত আমি চব্জিখিনি ভালদৰে লৰাই দিছোঁ। গৰম মছলা দিয়াৰ 2 মিনিট পাছতেই আমি গেছটো অফ কৰি দিছোঁ। আমাৰ চব্জি হৈ গ'ল। বহুত ধুনীয়া গোন্ধ ওলাইছে, বহুত সুন্দৰ হৈছে। আপোনালোকে চাব পাৰে কালাৰ কি ধুনীয়া হৈছে। এবাৰ পাৰিলে আপোনালোকেও বনাই খাই চাব।